বন্ধুসকল যাওঁ বলক আজি আমি তেজপুৰত অৱস্থিত ঐতিহাসিক মহাভৈৰৱ মন্দিৰ পৰিদৰ্শন কৰিম। বন্ধুসকল এই ঐতিহাসিক মহাভৈৰৱ মন্দিৰ দাপৰ যুগত বাণৰজাই নিৰ্মাণ কৰিছিল। বাণৰজা এজন খুবেই শিৱভক্ত আছিল। জনশ্ৰুতি মতে এই মন্দিৰৰ শিৱলিংগটো বাণৰজাই জীয়া শিলেৰে নিৰ্মাণ কৰিছিল, যিটো শিল বছৰে বছৰে বাঢ়ি যায়। তেজপুৰ নগৰৰ উত্তৰ সীমাত এই ঐতিহ্যপূৰ্ণ মন্দিৰ অৱস্থিত। বন্ধুসকল প্ৰবাদ মতে বাণৰজাই অসমত লিংগ পূজা প্ৰৱৰ্তন কৰিছিল বুলি জনা যায়। বাণৰজাৰ জীয়াৰী উষাই এই মন্দিৰত সদায় পূজা কৰিব আহিছিল। বাণৰজাই এই মন্দিৰ শিলেৰে নিৰ্মাণ কৰিছিল। অৱশ্যে বৰ্তমান সেই শিলৰ কীৰ্তিস্তম্ভ দেখিবলৈ পোৱা নাযায় বুলি জনা যায়। বন্ধুসকল এটা কথা মন কৰিবা, ইমান প্ৰাচীন কালতে অসমৰ শিল্পকলা কিমান উচ্চমানৰ আছিল এই মঠ মন্দিৰবোৰ দেখিলে বুজিব পাৰি। নানা দুৰ্যোগ আৰু প্ৰাকৃতিক কাৰণত ধ্বংসপ্ৰাপ্ত হৈ চিহ্ন কাম নোহোৱা হৈ যোৱাৰ বাবে বহুবোৰ অমূল্য সম্পদৰ পৰা আমি বঞ্চিত হৈছোঁ। সেয়েহে বৰ্তমান বৰ্তি থকা এই সম্পদবোৰ উপযুক্ত সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। দয়া মোর প্রাণ কিবা বস্তু হব পাৰে দয়াৰ সমান প্ৰভু দয়াৰ সমান। দয়া মোর প্ৰাণ কিবা বস্তু হব পাৰে দয়াৰ সমান প্ৰভু দয়াৰ সমান। দয়া কৰা প্ৰভু মোক চৰণত লাগো তোজো কৃপাৰ কণিকায়ে মাগো কণিকায়ে মাগো।
জাজি হইয়া রলু প্রভু জাজি হইয়া রলু জাজি হইয়া রলু মন মানিক পাবরা সাগৰ শুকাল মানিক লুকাল নিজ কৰ্মৰ ফলে প্ৰভু নিজ কৰ্মৰ ফলে রাম কৃষ্ণ শিৱ সনাতন তুমি হে গোবিন্দ ভক্তৰ মহাধন প্ৰভু তুমি মহাধন রাম কৃষ্ণ শিৱ সনাতন তুমি হে গোবিন্দ ভক্তৰ মহাধন প্ৰভু তুমি মহাধন কৃপাৰ ঠাকুৰ হৰি কৰা মোক দয়া তোমাৰ কৃপায়ে দূৰ কমোৰ মায়া প্ৰভু কমোৰ মায়া বাবা বোম ভোলা দিনে রাতি খাই ফুরা ভাঙা দুধ তুরা বাবা বোম ভোলা দিনে রাতি খাই ফুরা ভাঙা দুধ তুরা দিনে রাতি খাই ফুরা ভাঙা দুধ